পালন কৰা হৈছে দুৰ্গা পূজা আৰু তাৰ ওপৰতে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ দেৰগাঁৱত কেনেকুৱানো হৈছে দুৰ্গা পূজা তাকে দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ ভিডিঅ'টো বিশেষ দীঘলীয়া কৰা নাইকিয়া চমুকৈ বনাইছোঁ আৰু পূজা বুলিতো কোনো উৎসাহ উদ্দীপনা দেখা পোৱা নাইকিয়া দেৰগাঁৱতো তথাপিতো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু পূজা বুলি ক'তো ফুৰিব যোৱা নাইকিয়া তথাপিতো উতনি দিনা চাওঁ সকলো দুই এজন যদিও মানুহ ওলাই আহিছে আমি এপাক যাব লাগিব ক'ৰবাত হয়তো কাজিৰঙাত মান্দা নে কি মই চিয়ৰ ভালকৈ নামটো জনা নাই মান্দা নে মান্দু বুলি এটা নতুন হয় সম্ভৱ নতুন এটা জেগা ওলাইছে তাতে পাৰিলে এপাক যাব লাগিব উতনি দিনা আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি চমুকৈ বনাইছোঁ বিশেষ দীঘল কৰা নাই আৰু এই ভিডিঅ'টো বৰ্তমান মই শ্বুট কৰি আছোঁ নিশা প্ৰায় 12 বাজিছে 12টালৈ 5 মিনিট আছে কেনেকুৱা হয় ভিডিঅ'টো জনাব আৰু লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বিশেষ কি ক'ম ভিডিঅ'টো চাওক